হাই গাইছ, আজি হ'ল আমাৰ বিয়া। মানে যোৱা ভিডিঅ'ত কৈছিলোঁ নহয়, যোৱাকালি আমাৰ জোৰোণ আছিল, আজি আমাৰ বিয়া। চ' এয়া আমি পাণ তুলিব যাই আছোঁ, মানে পানী তুলিব। আৰু এয়া আমাৰ মানে মানুহসকল আহিছে পাণ তুলিব। আৰু মই এইটো লৈছোঁ খুঁটিটো। আৰু এতিয়া আমি যাই আছোঁ পানী তুলিব। এয়া ৰাতিপুৱা চাৰে 4টামান বজাতেই দেই। আৰু এয়া চাওক আপোনালোকে চাওক আমি মানুহ লৈ যাই আছোঁ, মানে তাক কৈ বাটৰ পৰা লৈ যাই আছোঁ। ঘৰত ঘৰত আছিল আৰু কেইটামান বাৰু তাৰ পৰা লৈ যাই আছোঁ এতিয়া। আৰু এয়া এতিয়া মই যাই আছোঁ। এয়া এইটো হ'ল আমাৰ পুখুৰীটো। আৰু এয়া তুলি আছোঁ পানী। মই তোলা নাই বাৰু, তুলি আছে মাহঁতে আমাৰ। সেয়া চাওক আপোনালোকে তুলি আছে, এটাকৈ দি আছে সকলোকে। 3বাৰ অলপ দিব লাগে, তাৰপিছত আৰু ভৰ্তি কৰি দিয়ে। সেয়া ল'লোঁ মই। আৰু এয়া মই থৈ দিলোঁ কলহ এটা। আৰু এয়া আমাৰ তাত পাচলি কাটিব মানুহ আহিছিল। এয়া বেণ্ড পাৰ্টি হয় আমাৰ। আৰু এয়া আমাৰ পাপা, মানে পেহীৰ ল'ৰাটো, আৰু ইয়াৰ নাম ক্ৰিয়াঞ্চ হয়। আৰু আমাৰ দেউতা শ্ৰাদ্ধত বহিছে এয়া। আৰু এয়া কিছু মানুহ আহিছে। এয়া মৰেদি পিন্ধিলোঁ কাপোৰযোৰ, মানে দুপৰীয়াৰ সময়ত কাপোৰযোৰ পিন্ধিলোঁ, চাব পাৰে আপোনালোকে। আৰু কেনে লাগিছে মোক কমেণ্টত জনাব। আৰু এয়া দুপৰীয়া আৰু পানী তুলিব আহিলোঁ। তিতানীটো অকলে ঘৰৰ মানুহৰ লগত তুলিছিলোঁ, এতিয়া ৰাইজৰ আয়তীসকলৰ লগত তুলিলোঁ। আৰু এয়া যাই আছোঁ এতিয়া। মানে এইবাৰো মই খুঁটিটো লৈছোঁ, মানে মোক লগছে। আৰু এয়া চাওক আপোনালোকে, বহুত মানুহ মানে আৰু তেতিয়াতকৈ এয়া ফটো উঠাৰ আমাৰ দেখিছেনে এডভান্স। আৰু এয়া আমাৰ দৰাটো এইটো। আৰু মানুহ আহিছে আমাৰ তাত বিয়া খাব। চ' এয়া চাওক আপোনালোকে, এইটো মই। আৰু গধূলি টাইমত কাপোৰযোৰ আৰু সলালোঁ। আৰু ইয়াক দৰা গা ধুৱাবৰ সময় হৈছে এতিয়া, চাব পাৰে আপোনালোকে। কিন্তু আমি নাচিলোঁ দেই, নাচাটো আগতে হৈছে, কিন্তু মই ভিডিঅ' নকৰিলোঁ। ভিডিঅ'টোৰ শেষত মই নাচাখিনি দিম, ক্লিপখিনি। আৰু এয়া নাচি আছে সকলোৱে। আৰু এয়া দৰাটো আমাৰ মানে কাপোৰ পিন্ধাব। আৰু আমাৰ নাচি কিনে তাতে মানে মানে ইয়াতেই নাচে। আৰু আমাৰ মা কিবা কৰি আছে। আৰু আমাৰ নাচিলোঁ গধূলি, মানে চাওক আপোনালোকে। চ' ভিডিঅ'টো এইখিনিয়ে আছিল। কালি আমাৰ 8 মহলা। চ' ভিডিঅ'টো যদি ভাল লাগিল, তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি বাই বাই গাইজ, লাভ ইউ।